জীৱনত আমি সকলোৱে আগবাঢ়ি যাব বিচাৰোঁ, সকলোৱে সফল হ'বলৈ বিচাৰোঁ, কিন্তু আমি কিছুমান এনেকুৱা ভুল কৰি দিওঁ যাৰ বাবে আমি জীৱনত উন্নতি কৰিব নোৱাৰোঁ বা সফল হ'ব নোৱাৰোঁ। আৰু সেই ভুলবিলাক আজি মই আপোনালোকক ক'ব ওলাইছোঁ। নমস্কাৰ, মোৰ নাম চিতা নেৱাৰ আৰু মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ কিছুমান টিপছ, যাতে আপোনালোকৰ জীৱনত অকণমান সলনি হ'ব আৰু আপুনি জীৱনত আগবাঢ়িব পাৰিব। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তুমি জীৱনত কি কৰিব বিচাৰিছা? তুমি জীৱনৰ যোনটো কাৰ্যসূচী সেইটো আগতীয়াকৈ স্থিৰ কৰি ল'বা। তেতিয়া চাবা সেই কাৰ্যসূচীয়ে তোমাক আগবঢ়াবৰ কাৰণে তোমাৰ সহায় কৰিব। তুমি যদি সেই মানুহক বিচাৰি আছা যিজন মানুহে তোমাৰ জীৱনটো সলনি কৰি দিব, তেনেহ'লে তুমি আনৰ ওচৰত যাব দৰকাৰ নাই। তুমি নিজকে নিজৰ আইনাত এবাৰ চাবা আৰু তুমিয়েই সেই মানুহ যে তোমাক সলনি কৰিবলৈ তোমাক সহায় কৰিব। তুমি যদি তোমাৰ সময়ৰ মূল্য যদি বুজি পাই কৰিবলগীয়া কামখিনি নিয়মিত ৰূপে কৰি যোৱা, তেনেহ'লে তোমাক সফল হ'বলৈ কোনেও ৰখাব নোৱাৰে। কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ তোমাৰ মাজত বহুতো এনেকুৱা লোক আছে যিজনে তোমাক সহ্য কৰি আছে। সুখৰ অনুভূতি নিজৰ ভিতৰতে থাকে, নিজৰ বাহিৰে সুখ তুমি কেতিয়াও বিচাৰি নোপোৱা। যদি আনৰ ওচৰত তুমি সুখ বিচাৰি যোৱা, তেনেহ'লে দুখক আমন্ত্ৰণ কৰা হয়। তেনেহ'লে আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে? কিবা আপুনি বুজি পাইছেনে? বা আপোনাৰ জীৱনত অকণমান হ'লেও আপুনি কিবা ভাল অনুভৱ কৰিছেনে? তেনেহ'লে মোৰ কমেণ্ট বক্সত নিশ্চয় জনাব।